সংগ্ৰামী পুত্ৰৰ সাহসৰ পাহাৰস্বৰূপ মাতৃ প্ৰিয়দা গগৈ চিৰবিদায়। ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বিধায়ক অখিল গগৈ মাতৃ প্ৰিয়দা গগৈৰ। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত গুৱাহাটীত দেহাৱসান অখিল গগৈ মাতৃৰ। শোকাবহ খবৰ। ৰাজ্যৰ এগৰাকী প্ৰখ্যাত মাতৃৰ দেহাৱসান। শিৱসাগৰৰ বিধায়ক তথা ইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আৰু নাই। গুৱাহাটীতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰিয়দা গগৈয়ে। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৯৪ বছৰীয়া প্ৰিয়দা গগৈ। অৱশেষত আজি পুৱা ঠিক ৬:২০ তেওঁ চিৰবিদায় মাগে। পুত্ৰ অখিল গগৈৰ সংগ্ৰামী জীৱনৰ গুৰি ধৰোতা আৰু সাহস আছিল মাতৃ প্ৰিয়দা গগৈ। তেওঁৰ বিয়োগত সমগ্ৰ ৰাজ্যতে এতিয়া গভীৰ শোকৰ ছাই বিৰাজ কৰিছে। বিভিন্ন দল সংগঠন তথা গুণমুগ্ধই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 24 ডবকা।